দৃষ্টিনন্দনিক অভূতপূৰ্ব দৃশ্য এয়া। বিশ্বৰ দৰবাৰত জিলিকিব অসমৰ চাহ জনগোষ্ঠী। সৰু সজাইৰ পোহৰত বিয়পি পৰিছে উৎফুল্লিত জনতাৰ গৌৰৱ। ৰেকৰ্ডৰ দিশে এইবাৰ চাহ জনগোষ্ঠীৰ সংস্কৃতি। ৰঙা বগা কাপোৰৰ ৰঙেৰে উদ্ভাসিত সৰু সজাই। মাদলৰ চাপৰত বাজিছে চাহ জনগোষ্ঠীৰ প্ৰতিধ্বনি। এয়া সৰু সজাইৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামৰ নান্দনিক হৃদয় জুৰুৱা এক গৌৰৱময় দৃশ্যৰ মুহূৰ্ত। জাক জমকতা সাজ সজ্জাত উদ্ভাসিত হৈ পৰিছে সৰু সজাইৰ চৌপাশ। বিহুৰ পাছতেই এইবাৰ বিজেপি চৰকাৰৰ উদ্যোগত অসমৰ কৃষ্টি সংস্কৃতি বিশ্বৰ দৰবাৰলৈ পাখি মেলি উৰিবলৈ সাজু হৈছে। সৰু সজাই পোহৰত বিয়পি পৰিছে চাহ জনগোষ্ঠীৰ উৎফুল্লিত মনৰ বতৰা। সদায় শোষণ বঞ্চনাৰে জীৱন কটোৱা চাহ জনগোষ্ঠীৰ এইসকল জনতাৰ মুখত বিৰিঙি উঠিছে এক নিৰ্ভেজাল হাঁহি। আনন্দত আত্মহাৰা জনতাই নিজৰ কৃষ্টি সংস্কৃতিক বিশ্বৰ দৰবাৰত জিলিকোৱাৰ গৌৰৱ অৰ্জন কৰাৰ মুহূৰ্তৰ দৃশ্য এয়া। নিজ জাতিটোৰ পৰিচয় এইদৰে বিশ্বসভালৈ নিয়াৰ সৌভাগ্যশালী অনুষ্ঠানৰ অংশ হৈ তেওঁলোকে যেন সঁচাকৈয়ে বুজাব নোৱাৰাকৈ সুখী। তাৰেই প্ৰতিচ্ছবি ফুটি উঠিছে তেওঁলোকৰ মুখৰ হাঁহিত, মাদলৰ তালত, ঝুমুৰৰ প্ৰতিটো খোজত। এক গৌৰৱৰ সাক্ষী হোৱাৰ সুখত এইদৰেই নিজৰ কৃষ্টিৰে প্ৰাণ ভৰি ঝুমুৰ নাচিছে ডেকা গাভৰুৱে। অতি পৰিপাটিকৈ নিজৰ সাজ পিন্ধি সুশৃংখলিত কৰা ঝুমুৰৰ দৃশ্যই অসমবাসীকেই আপ্লুত কৰি তুলিছে। কোনো বিশৃংখলতা নাই। ৮,৮৮৮গৰাকী কলা কুশলীৰে এইদৰে আজি দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত নিজৰ কৃষ্টি প্ৰদৰ্শন কৰিলে চাহ জনগোষ্ঠীৰ ডেকা গাভৰুৱে। হাজাৰ হাজাৰ কলা কুশলীৰ সন্মুখত এয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কাষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সকলোৱে জনাইছে কৰ্মৰ্তন। জনতায়ো দেশৰ প্ৰধানমন্ত্ৰী মোদীক ওচৰৰ পৰা দেখি আনন্দিত হৈ পৰিছে। ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীতেৰে এইদৰেই আৰম্ভ হয় ঝুমুৰ বিনন্দিনী অনুষ্ঠান। উল্লেখ্য যে ২০২৩ চনৰ ১৩ এপ্ৰিলত সৰু সজাইৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত ১১,০০০ৰো অধিক নাচনী আৰু বিহুৱা আদিৰ জৰিয়তে প্ৰদৰ্শন কৰা হৈছিল বিহু নাচ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিষয়ববীয়াৰ উপস্থিতিত পৰিৱেশিত এই বিহু নাচে গঢ়িলে বিশ্ব অভিলেখ। স্থান পালে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত। তাৰ পাছতেই এইবাৰ হাজাৰ হাজাৰ চাহ জনগোষ্ঠীৰ ডেকা গাভৰু তথা কলা কুশলীৰে ৰেকৰ্ড গঢ়ি বিশ্ব দৰবাৰত অসমৰ নাম জিলিকাবলৈ অনুষ্ঠিত কৰিলে ঝুমুৰ বিনন্দিনী। মুখ্যমন্ত্ৰীৰ এনে উদ্যোগেই অসমক বিশ্বৰ জনতাৰ মাজত এক নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱাত এতিয়া অসমবাসীয়েও গৌৰৱ অনুভৱ কৰিছে। নিউজ ডেস্ক MMD ফ'কাছ। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ। অপ্ৰতিৰোধ।